প্ৰেমত পৰিছে নেকি? এই 6 ধৰণৰ পুৰুষৰ সৈতে সম্পৰ্ক গঢ়াৰ আগতে সদায় সাৱধান হওক, নহ'লে পাছত পস্তাবলগীয়া হ'ব পাৰে। এনে কিছুমান পুৰুষ আছে যাৰ পৰা নাৰীসকলে আঁতৰি থকাই ভাল। প্ৰেমত পৰিলেও সেই সম্পৰ্কত আগবাঢ়িব পাৰি নে নোৱাৰি সেয়া এবাৰ হ'লেও চিন্তা কৰি চাব লাগে। কবিগুৰুৱে লিখি থৈ গৈছে, প্ৰেম আহিছিল সংগোপনে, সঁচাই প্ৰেম কেতিয়া কাৰ জীৱনলৈ আহিব কোনেও ক'ব নোৱাৰে। ভাগ্যত থাকিলে প্ৰেম অমৰ হৈ থাকি যায়, কিন্তু হঠাৎ হোৱা প্ৰেমৰ ফল কেতিয়াবা বেয়া হ'বও পাৰে। সেইবাবে প্ৰেমৰ সম্পৰ্কৰ বিষয়ে কিছুমান কথা জনাটো খুবেই জৰুৰী। আহক বুজিবলৈ চেষ্টা কৰোঁ, জানিবলৈ চেষ্টা কৰোঁ কেনেধৰণৰ পুৰুষৰ পৰা নিজকে বচাই চলিব লাগে। 1. অহংকাৰ এনে এটা বস্তু যি অতি সহজে কোনো সম্পৰ্কৰ জ্যোতি পেলাব পাৰে। সচৰাচৰ দেখা খুব স্মাৰ্ট আৰু আত্মবিশ্বাসী মনৰ গৰাকী হ'লেও কিছু লোকে সকলো সময়তে নিজকে শুদ্ধ বুলি প্ৰমাণ কৰিব বিচাৰে। এওঁলোকে কেতিয়াও নিজৰ ভুল দেখা নাপায়। নিজৰ ভুল ধৰা পৰিলেও এওঁলোকে তৰ্ক বিতৰ্ক কৰি হ'লেও বিষয়টো ওলোটাই দিয়ে, কাৰণ তেওঁ কেনেবাকৈ যদি হাৰে তেওঁৰ ইগ' হাৰ্ট হোৱাৰ ভয় থাকে। এনে লোকে কেতিয়াও অহংকাৰত আঘাত পোৱাটো সহ্য কৰিব নোৱাৰে। এনে লোকৰ পৰা আপোনালোকে বাচি থাকিব। 2. কিছুমান পুৰুষ ভীষণ কেয়াৰিং স্বভাৱৰ হয়। কেয়াৰিং বা মৰমীয়াল সংগী সকলোৱে ভাল পায়, কিন্তু সকলো কথাৰে এটা মাত্ৰা থকা উচিত। গোটেই দিনটো যদি কি খাইছে, কি কৰিছে, কেতিয়া শুই উঠিছে, কাৰ সৈতে আছে ইত্যাদি কথাবোৰ সুধি মিনিটে মিনিটে ফোন কৰি থকাৰ অভ্যাস থাকে, প্ৰথমে সেইবোৰ ভাল লাগিলেও দিন যোৱাৰ লগে লগে অতিষ্ঠ লাগিবলৈ আৰম্ভ কৰিব। এটা সময়ত এওঁলোক সাংঘাতিক ধৰণে পজেচিভ হৈ উঠে। এইবোৰ মানুহৰ পৰা বাচি থাকিব দেই। 3. অত্যাধিক কেয়াৰিং স্বভাৱ বা পজেচিভনেছ যেনেকৈ অসহ্য হৈ পৰে, তেনেকৈ বেছি গা এৰা স্বভাৱো ভাল নহয় সম্পৰ্কৰ ক্ষেত্ৰত। এনে গা এৰা ধৰণৰ প্ৰেমিকে তেওঁলোকৰ ইচ্ছামতেহে প্ৰেমিকাৰ সৈতে সময় কটাব বিচাৰে, তাকো নিজৰ সময় হ'লেহে। প্ৰেমিকা গৰাকীৰ ইচ্ছা অনিচ্ছাৰ প্ৰতি তেওঁলোকে কেতিয়াও ভূক্ষেপ নকৰে। অথচ প্ৰেমিকাৰ পৰা যদি মনোযোগ নাপায় তেন্তে খুব খং কৰি উঠে। এনেবোৰৰ পৰা বাচি থাকিব। 4. কিছুমান পুৰুষ খুবেই বেছি ৰমণীপ্ৰিয়। প্ৰেমৰ প্ৰথম দিন ধৰি তেওঁলোকে যৌন সম্পৰ্ক কৰিব বিচাৰে। প্ৰেমত যৌনতা স্বাভাৱিক, কিন্তু এওঁলোকৰ মূল উদ্দেশ্যই হ'ল যৌনতা। যৌনতাৰ ক্ষুধা শেষ হ'লেই এওঁলোকে সম্পৰ্কৰ প্ৰতি অনীহা প্ৰকাশ কৰে। সম্পৰ্ক ভাঙি পেলাবলৈ অলপো কুণ্ঠাবোধ নকৰে। এনেবোৰ পুৰুষৰ পৰা বাচি থাকিব। 5. কিছুমান পুৰুষ আছে যি সম্পৰ্কৰ প্ৰথম অৱস্থাত প্ৰেমিকা বুলিলে সকলো পাহৰি যাব পাৰে, কিন্তু সম্পৰ্কৰ হানিমুন স্তৰ পাৰ হোৱাৰ পাছত এওঁলোকে প্ৰেয়সীৰ দুখ খুচৰিবলৈ আৰম্ভ কৰে, আৰু এইবিধ পুৰুষে নাৰীৰ লগত সম্পৰ্ক স্থাপন কৰাৰ পাছত নাৰীক চৰিত্ৰহীন বুলিও ভাবিবলৈ আৰম্ভ কৰি দিয়ে। আচলতে এনেবোৰ পুৰুষক চিনি পাওঁতে অলপ দেৰি হৈ যায়। এনেবোৰ পুৰুষৰ পৰা বাচি থাকিব। 6. প্ৰেমৰ সম্পৰ্কত অৱদমন অতি মাৰাত্মক। যি প্ৰেমিকে আপোনাক দমন কৰি ৰাখিব বিচাৰে তেওঁক এৰাই চলাই মংগল, নহ'লে পিছলৈ এনে প্ৰেমিকে জীৱন দুৰ্বিবহ কৰি তুলিব পাৰে। এইটো নকৰিবি, এইটো নাখাবি, এই উপৰিও আপোনাৰ জীৱনৰ ওপৰত তেওঁ অধিকাৰটো ইমানেই ঢালি দিব যে আপুনি অতিষ্ঠ হৈ পৰিব। বাচি থাকিব দেই। আজিলৈ আহোঁ। বাই বাই, গুড নাইট।